হেল্ল' গাইজ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ বাৰু, ভালনে? আজিৰ ভিডিঅ'টো বজাৰত যোৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি উঠি এতিয়া গৈ আছোঁ বজাৰলৈ। কিবা এটা কাম আছে। প্ৰত্যেকবাৰে কামটো হ'ব বুলি ভাবোঁ, কিন্তু নহয়, কি যে হ'ব, উপায় নাই। আমি বজাৰ যাব ওলাইছোঁ। ছানগ্লাছ পিন্ধিবলৈ ছানগ্লাছ একদম গৰমৰ অৱস্থা নাই। এটাকে ঠাণ্ডা কৰি আছে, ঠাণ্ডা এচি দি ঠাণ্ডা হৈছে তো, ঠাণ্ডা হৈছে। রোডটি বসে গেল সানগ্লাস গুলো ঠাণ্ডা আছে। আমি যাব ওলাইছোঁ বজাৰ, আৰু আমাৰ প্ৰত্যেকবাৰে আহাতে এটা কাম, সেইটা কাম কমপ্লিট নহয়। এইবাৰ হয় না নহয় দেখোন কি হ'ল, প্ৰত্যেকবাৰে আহিলে আমাৰ সিটা কামতে আমি বজাৰত আহোঁ, আমাৰ কামটা কমপ্লিট নহয়। কালিও গৈছিলোঁ সিটা কামত, সিটা কমপ্লিট হয় নাই। আজি ওলাইছোঁ, এই যে কমপ্লিট হয় না নহয় নাজানো, হয় না? সিটা কামত লৈয়ে ট্ৰাই কৰি আছোঁ, নহয় কিন্তু কামটা ক'ব নোৱাৰি আৰু কি কাম নক'ব পাৰি। ক'ব পাৰি না নৰি? নৰি বোলে, নকওঁ। খাবি কিচন খাবি আনে কি বক। ওকে, আমি হিন্দীও কওঁ, ইংলিশও কওঁ। क्या नहीं क्या बोला तूने नहीं पहले क्या बोला चल चल घर में स्टाफ একদম মজা টাইমত কৈছে। মই ভিডিঅ' এটা ষ্টাৰ্ট কৰিছিলোঁ মাত্ৰ। কালি বজাৰত আহিছিলোঁ আমি, বজাৰত তাতে কুঁহিয়াৰৰ ৰস খাম বুলি ক'লোঁ। এইবাৰ আজি ৰাস্তাত যিমান কুঁহিয়াৰৰ ৰস পাই আছে দে, এইটা কৰি দেখাই যাব লাগিছে একদম। আজি খুৱাবই কুঁহিয়াৰৰ ৰস। তাকে আজি প্লেনিং লৈছোঁ খাম বুলি। এইটা দেখা যায়, ফিক্স, মোৰ এইটো ফিক্স। অঁ, ভালেই হয় ন। এখন আৰু বৰফ থকা লাগে, গৰম দিন না, ঠাণ্ডা দিনত নহ'লেও হয়। আৰু য'তে ত'তে বৰফ নাপায় না, চবতে হয় না। আৰু আমাৰ পাছফালৰ বজাৰখন সেইখন থাকিবই, আৰু পাছফালে একেবাৰে ঘৰ, আৰু পাছফালে এইখন থাকিবই। এইখন নহ'লে আমাৰ গাড়ীখন কমপ্লিট নহয়, হয় না। এইফালে আহি পালোঁ, কিবা কাম থকা কথা কৈছিলোঁ যে, তাতে সেয়া মিস্ত্ৰীয়ে কৰি আছে, কিন্তু কমপ্লিট নহ'ল। নিজে পিন্ধি নিজে হাঁহক, বহুদিন লুকটা ছেইম হৈ আছিল না, তো অলপমান লুকটা চেঞ্জ কৰিলোঁ। শান্তি লগা নাই এনেই লুকটা চেঞ্জ কৰি আহিলোঁ। কেনে লাগছে জনাব দেই, কেনে লাগছে কতো মজা ঠিক আছে লাগে, তথাপি উপায় নাই। তাৰপিছত আৰু এটা কাম আধা হ'ল, আধা হোৱা নাই। কালি আৰু যাব লাগিব। একেবাৰে কোনো কাম নহয়, দুইবাৰ তিনিবাৰ কৰিব লাগে, দুইবাৰ তিনিবাৰ যাব লাগে। क्या खाएगा और पेटी खाएगा, घर में जाएगा, खाना खाएगा, फिर घूमने जाएगा, फिर थोड़ा घूमने जाएगा, और क्या करेगा। এনে তো একো বেয়া লগা নাই, কিন্তু কিবা এটা যেন ওজন বস্তু আটকি আছে, এনেহেন লাগি আছে মোৰ। মিচিক হাঁহি আছে, চশমা লগা আজি পাৰ্টি দিবি। চশমা লোৱা পাৰ্টি দিব লাগে, এইগিলা আৰু কিবা পাৰ্টি দিয়া বস্তু না। এই যে কুঁহিয়াৰৰ ৰস বনাই আছে, এই যে কুঁহিয়াৰৰ ৰস খাম না, সেইগতে পাৰ্টি। শুনছা, চশমা লৈছা সেই অপটিকেল চেণ্টাৰ। কি অপটিকেল চেণ্টাৰ? তাৰ পৰা ধৰি লৈছোঁ, ইয়াৰ পৰা লৈছোঁ। ঘৰত আহি ভাত খাই ল'লোঁ। আৰু এতিয়া আমাৰ ফুচি খেলা কৰি থাকিলে বিৰাট ভাল পায়। খেলা কৰি থাকিলে আৰু কি লাগে।
এই বজাৰৰ পৰা আহিলোঁ আহি ভাত চাত খালোঁ খাই দিলোঁ এতিয়া আৰু অলপমান ফুৰিবলৈ যাম ওলাই তাকে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আৰু ড্ৰেছযোৰ চেঞ্জ কৰি ল'ম তাৰপিছত যাম আৰু পূৰা তামোল খাইছোঁ ভাত খাই উঠি তামোল নাখালে হ'ব নেকি তাকে আৰু বতৰ কেনেকুৱা একদম গৰমত অৱস্থা বেয়া হৈছে সেইদিনটো বিহু বুলি পূৰা বৰষুণ আৰু আজি একদম মানে গৰম তামাম গৰম ভাত চাত খাই ল'লোঁ খাই লৈ এইবাৰ মানে চশমা পিন্ধি মোবাইল চাম যিহেতু চশমা পিন্ধি চাব দিছে মোবাইল এবাৰকে অলপ মোবাইল চাম আৰু উপায় নাই মোবাইল নাচালে কি কৰি থাকিম দিনটা কাম বন নাই ঘৰত ন মা সেইকাৰণে আৰু মাছিলে মোবাইল চাই আছে আইচক্ৰীমৰ অৱস্থা দুৰৱস্থা ফোফলা আইচক্ৰীম খাই আছোঁ হা নাই জানাই না নাই আজি মৰি আছে লাইটে মৰিলে নাই নুঘূৰে নচলে বেয়া কিবা এটা হেৰি হ'ল হেৰি লগাব পৰা নাই ৰামেশ্বৰে ৰজনী এতিয়া সেই শহুৰকৰ ঘৰত গৈছে অহাই নাই পায় দে গা জানো দে তই জানা দে তই আগতে পুৰা গাইছিলি নামকে গা কেতিয়া গাইছিলো মই এতিয়া তই আহিলে বিহু গান মোৰ নোলায় বিহু গান ওলায় গা দে মনত কৰ কেছে কৰিব পৌলবী ঐ তহঁত মাজে যে দুজনীকে মাতি আছিলোঁ হেৰিখনত জংঘলখনত যে ইমান বগা ফুল ফুলিছে কি ক'ম আৰু ইমান ধুনীয়া হৈছে যে ফুলখিনি তই হেৰি কৰিব পাৰিলি কেছেট কৰিব পাৰিলি কেছেট কৰবা তই কিবা হেৰি কৰিব পাৰিলি যাতে ভিডিঅ' কৰিব পাৰিলি ইমান ধুনীয়া কৰি আছো গা দম দিছে কি এইখিনিও ফুলিছে সেইখিনি মানুহে যে ৰুইহে থৈছে এনেকুৱা ইমান ভাল লাগে মই খিকি পিনে চাই থাকোঁ কি ফুল বা গুডু কোমাৰটো গুডু নাহে আৰু তোক মই কৈছোঁ যে ভাড়া মই দিম তহঁতি আহিবি ভাড়া দিম দুজনীকে মাছ দিয়ে দুজনী এবেল আহে কিঠালে কৈছা এবেল আহে এই কৈয়ে থাকোঁ আহিবি বুলি তাই নাহে ঘৰ আহিব নোৱাৰে বোলে সেইকাৰণে আজি আহিছোঁ না এতিয়া আহিলে কি হ'ব এতিয়া ভাড়াটো দে এতিয়া ভাড়া কি দিম আচল মহাজন দে এতিয়া ভাড়াটো দিয়া ক'ত পাম ভাড়া এতিয়া 3জনৰ ভাড়া দে শুনিছ 3জনৰ ভাড়া না আৰু ৰিক্সাখন দিয়া এখনো দে এখনটো আহিলো দুনিয়াত কিছু হওক কোনো ক'ব লগা নাই আমার মোবাইল মেইন জীবন প্রাণ সব কিছু মোবাইলে হ্যাঁ কাটিছে আইতা কি পান আনিছিস এগুলা কিয় বেয়া নেকি শুকাই গৈছে আকৌ পান নাই নালগে মই এইগো পান না মাংস শুকাই গৈছে গছৰ পান গুটি গুটি পান নাখাইছিং চিচা সৰু সৰু পান গিলা চিংচা এগুলা এজন নগৰ চিঙিছে নাই মই কিলোমান থৈছোঁ তাতে এই গছত লাগি কাণতে ঢোলটি মুখতে পাতি বজাই দিয়ে কাটি মাৰিবলৈ যাওঁ তেতেলী তলতে তাত বাতি কৰোঁতে পাহৰি আহিলোঁ কুচিও গোবিন্দাই ৰাম কুচিৰৰ লগতে পগলাই কিলাব নকৰি কৰিও চৰণ গোবিন্দাই ৰাম